নমস্কাৰ আমি আজি এই ভিডিঅ'টোত অসমৰ কিছুমান কাষ্টম কিছুমান বিলিভ কিছুমান ৰীতি নীতিৰ কথা আলোচনা কৰিম শুনিলে যেতিয়া ঠিক ঠিক ক'লে তাৰমানে আপুনি আৰু মই জানো যে মই সঁচা কথা কৈছোঁ কিয় জানো ক'ব পাৰিব বিকজ ইট ইজ ছ' চিম্পল উই আৰ আছামিজ আমি অসমীয়া নহয় জানো ঠিক আছে তেন্তে জানো আহক আৰু এনেকুৱা যেঠিয়ে ঠিক ঠিক হোৱা নিচিনা ইলজিকেল বাট ষ্টিল উই বিলিভ এনেকুৱা কিছুমান কাষ্টম আৰু কি আছে সমাজত জানেনে নিশ্চয় জানিব আৰু একো নাজানিলেও জুইত সৰিয়হ ফুটুৱাই ভূত খেদোৱাৰ কথাটোতো সকলোৱে জানে এইটো মই ভালদৰে জানো অসমত যেতিয়া এগৰাকী মাতৃয়ে নতুনকৈ সন্তান এটা জন্ম দিয়ে তেতিয়া তেওঁ সেই মাতৃগৰাকী মাদাৰগৰাকীৰ বেডখনৰ কাষত কাউডাং গোবৰ আৰু ৰাইচ হাস্ক অৰ্থাৎ তুঁহগুৰি আৰু গোবৰ জ্বলোৱা হয় যাতে এই বেবীটো নিউবৰ্ণ বেবীটো ইভিল স্পিৰিটৰ পৰা মানে ভূত প্ৰেতৰ পৰা যাতে বাচি থাকে এণ্ড এজ ৰিগাৰ্ডছ ট্ৰিজ যেনে ধৰক বায়ান ট্ৰি বৰগছ বা পিপল আহঁত গছ কদম গছ বেলগছ তুলসী এইবিলাক সকলো চেক্ৰেড অৰ্থাৎ পবিত্ৰ বুলি ধৰা হয় ঠিক তেনেদৰে নিমপাতৰ কিছুমান মেডিচিনেল প্ৰপাৰ্টিজ থাকে এণ্ড দিছ ইজ নট এ বিলিভ দিছ ইজ আ ফেক্ট যেতিয়া অসমত বসন্ত ওলায় কাৰোবাৰ আই দেখা দিয়ে বা পক্স ওলায় তেতিয়া ৰোগীজনক কি কৰা হয় পেচেণ্টজনক নিমপাতে দি পিনি গা ধুবলৈ দিয়া হয় আৰু অসমৰ বাচ্চা এজনে নিমপাতেৰে ছালৰ ৰোগ ততালিকে এৰে কি কয় আৰু এটা বিলিভ আছে নাহাঁহিব কিন্তু দেই চিজু উদ্ভিদ নাম শুনিছে বড়োবিলাকে তেওঁলোকে বাথৌৰ প্ৰতীক হিচাপে পূজাও কৰে চিজু উদ্ভিদ যেতিয়া যাৰ ঘৰত থাকে নহয় সেই ঘৰত থাণ্ডাৰ ষ্টৰ্ম বা বিজুলী ঢেৰেকনি বা ধুমুহাৰ পৰা ষ্টৰ্মৰ পৰা সেই ঘৰটো বাচি থাকে আৰু মংগলবাৰ আৰু শনিবাৰে বাঁহ নকটাৰ কথাটো শুনিছে চাগে মানুহৰ মুখে মুখে কিয় জানেনে মানুহে বিশ্বাস কৰে যে বাঁহনিত ভূত থাকে আৰু এনেকুৱা যদি কৰোঁ যদি মংগলবাৰে আৰু শনিবাৰে মই বাঁহ কাটিবলৈ যাওঁ তেনেহ'লে মিছফৰ্চুন বেয়া শক্তিয়ে আমাৰ ফেমিলিটোক গ্ৰাস কৰি পেলাব আমাক এটেক কৰি দিব ঠিক তেনেদৰে স্নেক সাপটো বাৰু মানুহে পূজা কৰে তো সাপৰ লগত এছ'চিয়েটেডো বহুত টেইল আছে বহুত সাধু কথা আছে যেনেকৈ ৰাতি সাপ শব্দটো উচ্চাৰণ কৰিব নালাগে সাপ বুলি নক'বা দীঘল বুলি ক'বা নহ'লে তোমাৰ কাৰণে বেয়া হ'ব ঠিক তেনেদৰে কোব্ৰা ফেটি সাপক বাৰীৰ গাৰ্ডিয়েন বুলি বাৰীৰ ৰখীয়া বুলি কয় যেনেকৈ ভঁৰালত বা বাগিচাত যদি ফেটি সাপ থাকে তেনেহ'লে ভাল বুলি মানুহে বিশ্বাস কৰে আৰু যেতিয়া এজন মানুহে যেতিয়া ফেটি সাপে খুটক বা অন্য কিবা যেতিয়া সাপে খুটি পিনি মানুহজনৰ মৃত্যু হয় তো সেই ডেড পাৰ্চনজনৰ বডিটো জ্বলাই দিয়া নাযায় ক্ৰিমেট কৰে বা পুতি দিয়ে ঠিক তেনেকৈ চৰাইৰ লগত এছ'চিয়েটেডো কিছুমান বিলিফ আছে যেনেকৈ ধৰক যেতিয়া শালিকা চৰাই জোৰা দেখিলে মানে চুমা খাবলৈ কয় যাতে তুমি এজনী ভাল সখী পোৱা বহুত চুমা খালোঁ কিন্তু বাদ দিয়ক সেইবিলাক পাৰ্চনেল কথা যেতিয়া ঘৰৰ বাৰীত যেতিয়া ফেঁচাই ৰাতি বিনায় তো তেতিয়া ধৰা হয় যে সেই ঘৰৰ মানুহৰ কোনোবা ব্যক্তিৰ মৃত্যু হ'ব বা ধৰক যেতিয়া পিকক বা ময়ূৰ চৰাই যদি দেখা হয় তেনেহ'লে সেইটো আপোনাৰ কাৰণে ভাল বুলি ধৰা হয় যিহেতু ভগৱান বিষ্ণুৱে মূৰত ময়ূৰ পাখি লগাইছিলে বা ভগৱান শিৱৰ পুতেক কাৰ্তিকৰ বাহন আছিলে ঠিক তেনেকৈ কাউৰী যদি ঘৰৰ ছালত আহি বহে এজনী কাউৰী তেতিয়াহ'লে ধৰা হয় যে আজি কোনোবা অতিথি বা গেষ্ট আহিব যদি বেছিকৈ আহি পিনি কাউৰী বহি যায় তেতিয়া কিন্তু বেয়া বুলি ধৰা হয় বাটাৰফ্লাই পখিলা যেতিয়া এজনী উৰি আহি পিনি আপোনাৰ কান্ধত পৰে যেতিয়া আপোনাৰ শ্ব'ল্ডাৰত পৰে তেতিয়া ধৰা হয় যে আপোনাৰ বিয়া নিচেই কাষত নাজানো মোৰ কান্ধত আহি কেতিয়া পৰিব বাৰু যেতিয়া মৌ মাখি উৰি আহি ঘৰৰ ভিতৰলৈ সোমাই আহে তো এইটো চাইন অফ গুড বুলি ধৰা হয় বা যেতিয়া আহি মৌ মাখিকেইজনীয়ে ঘৰ সাজে মৌচাক বনায় তেতিয়া সেইটো চাইন অফ গুড বুলি ধৰা হয় বিলিফ লিষ্টত মেকুৰীৰো কিছুমান ছিগনিফিকেঞ্চ আছে কিন্তু সাধাৰণতে ই বেয়া বুলিয়ে ধৰা হয় যেতিয়া ছাপ'জ মই খোজকাঢ়ি গৈ আছোঁ বা গাড়ী চলাই গৈ আছোঁ মোৰ সন্মুখেদি ৰাস্তাত মেকুৰী এটা ক্ৰছ কৰি দিলে তো সেইটো মোৰ কাৰণেতো বেয়া হৈ যাব কাৰণ মই অসমীয়া হয় বাৰু আৰু সঁচাকৈ কমেণ্ট কৰকচোন কোনে ৰাস্তাত এনেকৈ গাড়ী লৈ গৈ থাকোঁতে গাড়ীখন ৰখাই পিনি ষ্টাৰ্ট অফ কৰি বা গাড়ীখন বেক কৰি পিনি আকৌ পুনৰ গৈছে কেৱল মাত্ৰ মেকুৰীটো আপোনাৰ সন্মুখেদি পাৰ হৈ যোৱাৰ কাৰণে ঠিক তেনেকৈ মানুহেতো ক'লা মেকুৰী গাত ভূত আছে বুলিয়ে বিশ্বাস কৰে আৰু মেকুৰী মাৰিব নালাগে কাৰণ সৰুৰে পৰাই শুনি আহিছোঁ যে মেকুৰী মাৰিলে সোণৰ মেকুৰী ঘূৰাই দিব লাগে লিটাৰেলি ইট মিনছ ডেট এটা সোণৰ মেকুৰীৰ দামৰ বস্তু আপুনি
দান কৰিব লাগিব, গতিকে মেকুৰী মাৰিব নাপায়। অন দ্য আদাৰ হেণ্ড দ্য ফিছ ইজ এ চিম্বল অফ ফাৰ্টাইলিটি, মাছক উৰ্বৰতাৰ প্ৰতীক বুলি কোৱা হয়। যেতিয়া ৰিলিজিয়াছ চেৰিমনিজ হওক, ৱেডিং হওক বা জোৰোণ হওক, যিটো ৱেডিঙৰ ফাৰ্ষ্ট ষ্টেপ হয়, তো তেতিয়া আমাৰ কাষ্টমাৰী কিছুমান ট্ৰেডিশ্যন আছে যে আমি কইনাৰ ঘৰলৈ অৰ্নামেণ্টছ, গহনা পাতি বা সাজপাৰ, ক্লথিঙৰ লগতে এসাঁজ মাছো দি পঠাব লাগে। যেতিয়া কইনা নিউ হাজবেণ্ডৰ সৈতে যেতিয়া মাকৰ ঘৰলৈ ঘূৰি যায়, তেতিয়াও মাছ লৈ যায়। আৰু যেতিয়া দে ব্লেছড উইথ এ ছান, যেতিয়া এটা কাপলে সন্তান এটা জন্ম দিয়ে, তো তেতিয়াও মাছ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে। আৰু যেতিয়া শ্ৰাদ্ধ মানে কি জানে নহয়, যেতিয়া এজন মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে এটা চেৰিমনি পতা হয় অসমত, শ্ৰাদ্ধ বুলি জনা হয়, শ্ৰাদ্ধটো মাছুৱা হিচাপে মাছ প্ৰদান কৰে। আৰু কিছুমান ৰিচুৱেলছ আছে, যেনেকৈ ধৰক মাছমৰীয়াবিলাকে, ফিছাৰমেনবিলাকে মাছ ধৰিবলৈ যায়, বাঁহৰ কিছুমান ইকুইপমেণ্ট থাকে, বাম্বো ইকুইপমেণ্ট, যেনেকৈ ধৰক জুলুকি, জাকৈ, চেপা, খোকা, এইবিলাক লৈ পিনি যেতিয়া তেওঁলোকে ওলাই যায়, তেতিয়া সেইবিলাক ঝাৰুৱে কোবোৱা হয় বা তিনিবাৰকৈ থু কোৱা হয়, যাতে তেওঁলোকে ভালকৈ মাছ এসাঁজ পায়। ৰাতি মাছৰ সপোন দেখিলে বিশ্বাস কৰা হয় যে আপোনাৰ যদি বিয়া নাই হোৱা তেনেহ'লে বিয়া হ'ব, আৰু যদি আপোনাৰ বিয়া হ'ল তেনেহ'লে সন্তান জন্ম হ'ব বুলি বিশ্বাস কৰা হয়। তেনেকৈ মাছ অসমৰ কালচাৰ, অসমৰ সংস্কৃতিৰ এটা পাৰ্ট হয়। ঠিক তেনেদৰে ৰাইচ ইজ নট অনলি জাষ্ট এ ফুড আৰ্টিকল, বাট ইজ অলছ' এ কাষ্টমাৰী ইউজড অন ভেৰিয়াছ অকেজনছ। অসমত চাউল অকল খোৱাৰ সামগ্ৰী নহয়, ই বিভিন্ন পৰম্পৰাৰ লগত জড়িত হৈ আছে। যেতিয়া এজনী কইনাই মাকৰ ঘৰ এৰি থৈ যায়, তেতিয়া তাই এমুঠি চাউল মাকৰ ঘৰত দলিয়াই থৈ যায়, যাতে সেই ঘৰৰ পৰা লক্ষ্মীয়ে কেতিয়াও আঁতৰি নাযায়। বিলিফ লিষ্টত চাউলৰ আৰু বহুত ছিগনিফিকেঞ্চ আছে। ইয়াৰ উপৰিও কটাৰী, যেতিয়া এজন মানুহে খৰি দিয়ে, যিজন মানুহে খৰি দিয়ে আৰু যিজন মানুহে ৰেছপনচিবিলিটি লয় শ্ৰাদ্ধৰলৈকে, তো সেইজন মানুহে এখন লোহাৰৰ কটাৰী তেওঁ ৰখাটো সেইটো বাঞ্ছনীয়, মেণ্ডেটৰী, তেওঁ ৰাখিবই লাগিব। ইয়াৰ উপৰিও যেতিয়া এজনী মাকে নতুনকৈ সন্তান এটা পায়, তো সেই মাকৰ বেডখনত, বিচনাখনত এখন কটাৰী ৰখা হয়, যাতে সেই বেবীটো ইভিল ইনফ্লুৱেঞ্চৰ পৰা, বেয়া শক্তিৰ পৰা যাতে বাচি থাকে। ইয়াৰ উপৰিও এটা কাপলে যেতিয়ালৈকে মেৰিড হৈ নাযায়, তেতিয়ালৈকে তেওঁ এখন কটাৰী ৰাখে। যেতিয়ালৈকে মেৰিজ চলিমনাইজড হৈ নাযায়, চব ফাংচন শেষ হৈ নাযায়, তেতিয়ালৈকে এখন কটাৰী ৰাখে। তেনেকৈ ড্ৰিম বা সপোনৰো কিছুমান ছিগনিফিকেঞ্চ আছে অসমীয়া সমাজত। যেতিয়া মানুহে বিশ্বাস কৰে যে ৰাতি যদি সপোনত দাঁত সৰা দেখে, আপোনাৰ যদি ওপৰ পাৰি দাঁত এটা সৰিলে, মানে ঘৰৰ আপোনাৰ ডাঙৰ মানুহৰ কাৰোবাৰ মৃত্যু হ'ব। আৰু যদি সৰু তলৰ পাৰি দাঁত এটা সৰিল, তেতিয়াহ'লে ঘৰত সৰু কোনোবাৰ মৃত্যু হ'ব। আৰু যদি মই সপোনত দেখিলোঁ, ছাপ'জ মোৰ ঘৰৰ কোনোবা মৃত্যু হ'ল, মই সপোনত দেখিলোঁ, তাৰ মানে গাঁৱত কাৰোবাৰ আজি মৃত্যু হ'ব। বা যদি গাঁৱত কাৰোবাৰ মৃত্যু হোৱা দেখিলোঁ, তেনেহ'লে ঘৰত কাৰোবাৰ মৃত্যু হ'ব বুলি ধৰা হয়। তেনেকৈ কিছুমান দিন পবিত্ৰ বা ভাল দিন বুলি ধৰা হয়, কিছুমান দিন মনহুছ, মানে বহুত বেয়া বুলি ধৰা হয়। তো সেইটো কাৰণে কিছুমান দিনত মানুহে নাও নবনায়, কিছুমান দিনত মানুহে গৰু কিনিবলৈ নাযায়, কিছুমান দিনত মানুহে বিয়াৰ দিন ঠিক নকৰে, তেনেকৈ আৰু বহুত আছে। আৰু যেতিয়া মানুহ এজন মৃত্যু হৈ যায়, সেই মানুহজনৰ নামটোৰ আগত এটা চন্দ্ৰবিন্দু লগায়, তাৰ অৰ্থ হৈছে হেভেনলি, অৰ্থাৎ স্বৰ্গীয়। তেনেকৈ খোৱাৰো কিছুমান নীতি নিয়ম আছে, যেনেকৈ ধৰক দুৱাৰদলি, অৰ্থাৎ থ্ৰেছ হোল্ড বুলি কয়, দুৱাৰদলিত থিয় হৈ পিনি একো খাব নালাগে। তেনেকৈ পাণ এখিলা যদি দুটাই ফালি খায়, তেতিয়া কাজিয়া হয় বুলি বিশ্বাস কৰে। যেতিয়া কোনোবাই গালত হাত থৈ, হাতেৰে এনেকৈ গালেৰে হাতখনত ভেজা দি পিনি যেতিয়া ভাত খায় বা কিবা বস্তু খায়, তো এইটো বিশ্বাস কৰা হয় যে তেওঁ নিজৰ কাৰণে দুখ চপাই আছে। আৰু খোৱাৰ বাচনখনৰ চুকত নিমখ অকণমান লৈ পিনি খোৱাটো এটা দৰিদ্ৰতাৰ চিন, এটা চাইন অফ প্ৰভাৰ্টি বুলি বিশ্বাস কৰা হয়। আৰু যেতিয়া ঘৰৰ গৃহিণীজনীয়ে বা হাউচৱাইফজনীয়ে যেতিয়া বেছিকৈ ঘুটুং ঘাটাং কৰি থাকে, যেতিয়া তেওঁ কাঁহী বাতি ধুৱে বা বেছিকৈ যদি এইবিলাক কৰোঁতে চাউণ্ড আহে, তো এইটো এটা বেয়া চাইন বুলি ধৰা হয়। আৰু যেতিয়া এজনী মহিলাৰ যেতিয়া মেনষ্ট্ৰুৱেশ্যন চলি থাকে, যেতিয়া তেওঁৰ মাহেকীয়া চলি থাকে, তো তেতিয়া তেওঁক পাকঘৰত সোমাবলৈ নিদিয়ে অসমীয়া সমাজত। ঠিক তেনেকৈ ওলাই যোৱাৰো কিছুমান ভাল সময় থাকে।
আপুনি ধৰক ক'বালৈ গৈ আছে, আপুনি গৈ থাকোঁতে পিছফালৰ পৰা কোনোবা এজনে চিঞৰি দিলে, ঐ ক'লৈ ইমানকৈ গৈ আছা, তো আপোনাৰ কাৰণে সেইটো ভাল চাইন নহয়, বা আপুনি যদি য'লৈ যাব আপুনি ছাকচেছফুল নহয়গৈ। আৰু যদি ৰাস্তাত গৈ থাকোঁতে হাতী দেখে, তেনেহ'লে সেইটো এটা ভাল চাইন। দ্য ষ্ট'ন ইজ অলছ' কনচিডাৰ্ড টু বি চেক্ৰেড। শিল বা পাথৰকো পবিত্ৰ বুলি অসমীয়া সমাজে গ্ৰহণ কৰে। যেতিয়া মানুহ এজন ক্ৰিমেশ্যনৰ পৰা বা মৃতদেহ যেতিয়া দাহ কৰি পিনি তেওঁ ঘৰলৈ আহে, তো ঘৰলৈ অহাৰ আগত তেওঁ প্ৰথমতে হাত দুখন জুইত সেকি ল'ব লাগে, নিজকে পবিত্ৰ কৰি ল'ব লাগে, বা এটা ষ্ট'ন, এটা শিলৰ ওপৰত খাৰা হৈ পিনি নিজকে পিউৰিফাই কৰি ল'ব লাগে। যেতিয়া নিউবৰ্ণ বেবী এটা ফাৰ্ষ্ট টাইমৰ কাৰণে যেতিয়া তাক ৰ'দলৈ ওলোৱা হয়, যেতিয়া ঘৰৰ বাহিৰলৈ তাক ওলোৱা হয়, তেতিয়া তাৰ লগত এটা পাথৰ, সৰু পাথৰ এটা ৰখা হয়। আৰু ইয়াৰোপৰিও যেতিয়া কাঠৰ প্লেটফৰ্মখনত, যেতিয়া বিচনাখনত যেতিয়া প্ৰথমবাৰৰ বাবে তাক দিয়া হয়, তেতিয়াও তাৰ লগত এটা পাথৰ ৰখা হয়। ইয়াৰোপৰিও আৰু বহুত কাষ্টমছ আছে, বহুত বিলিফ আছে। অসমীয়া সমাজে আৰু বহুত কিবাকিবি মানি চলে, যিবিলাক নট বেছড অন চাইণ্টিফিক বেচিছ, বিজ্ঞানৰ লগত কোনো দূৰ দূৰলৈকে সম্পৰ্ক নাই, কিন্তু তথাপিও এইবিলাক মানুহে মানি চলিছে। সময়ৰ লগে লগে বহুত এনেকুৱা কিছুমান পুট খাই গ'ল, মানিছোঁ, কিন্তু আজি আমি যিখন অসমীয়া সমাজ পাইছোঁ, একমাত্ৰ নহয়, কিন্তু এই কাষ্টমছ আৰু এই বিলিফবিলাকে আমাক টুগেডাৰনেছত, একত্ৰীকৰণত সহায় কৰে। আমাক একেৰাহে আমাক ছ'চাইটিটোত বান্ধি ৰাখিলে। আপুনি বিশ্বাস কৰে নকৰে নাজানো, মই বিশ্বাস কৰোঁ, আৰু এজ এ আছামিজ পাৰ্চন মই গৌৰৱ কৰোঁ। মোৰ কাষ্টমছ, আমাৰ বিলিফক লৈ মই গৌৰৱ কৰোঁ। আপুনি কি কয়? আপোনাৰ ফিলিংছ কি ইয়াৰ প্ৰতি? নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, জনাব সকলোকে। আৰু আপুনিও যদি কিবা এনেকুৱা বিলিফ জানে, তেনেহ'লে আমাৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি এইবিলাক কাষ্টম আৰু বিলিফবিলাকৰ যদি PDF ফৰ্মেটত ডাউনলোড কৰিব বিচাৰে, অসমীয়াত হওক বা ইংলিছত হওক, নট ইন খিচিৰি লেংগুৱেজ, যিটো মই এতিয়া বকি আছোঁ, সেইটো লেংগুৱেজত নাপায়, ধুনীয়াকৈ পাব। অসমীয়াত লাগে অসমীয়াত পাব, ইংৰাজীত লাগে ইংৰাজীত পাব। যদি ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে আমাৰ ৱেবছাইটটো ভিজিট কৰক। আমাৰ ৱেবছাইটটো হৈছে www.rhinovenue.com। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।